নমস্কাৰ পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই গংগুত্ৰী বৰা কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মানজাৰপৰা প্ৰায় 7 কিলোমিটাৰ নিলগৰ দিছকেদে বা এলপি স্কুল পলিং ষ্টেচন সমষ্টিৰ কাংৰাম তিমুং ক্ৰামসা হিডি সাৰ্থে ফুডা গাঁওবাসীয়ে জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগত ভুগিবলগীয়া হৈছে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মানজাৰপৰা প্ৰায় 7 কিলোমিটাৰ নিলগৰ দিছকেদে বা এলপি স্কুল পলিং ষ্টেচন সমষ্টিৰ কংৰাং তিমুং ক্ৰামসাহিডি সাৰ্থে ফুৰা গাঁওবাসীয়ে জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগত ভুগিবলগীয়া হৈছে 1951 চনত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলে নিজৰ আসন পোৱাৰ পাছতো লুম্বাজাং সমষ্টিৰ ৰাজ্যৰ দুৰৱস্থাৰ প্ৰতি কাণহাৰ নিদিয়াত ৰাজ্যে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে হেয়ে নিৰ্বাচনৰ আগে পথ নিৰ্মাণৰ বাবে বিজেপিৰ ভাৰত নিৰ্মাণ তথা কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ ওচৰত ৰাজ্য সাংবাদিকৰ সহায়ত পথ মেৰামতি কৰিবলৈ অনুৰোধ জনায় মানজাৰপৰা ৰাজেশ হানছেৰ প্ৰতিবেদন ৰঙাগড়া সমষ্টিৰ অন্তৰ্গত সাৰপবে গাঁৱৰ বাসিন্দা ৱাইসং বে নিজাববীয়াকৈ এখন গেৰেজ খুলি ৰাইজলৈ সেৱা আগবঢ়ায় তেওঁৰ এই অভিজ্ঞতা থকাৰ বাবে গেৰেজখন খুলিবলৈ বাবু সিং বে সহায় সহযোগিতা আগবঢ়ায় তেওঁ এই গেৰেজখনৰ নাম ডিঙে গেৰেজ নামে নামকৰণ কৰে পুনিলিতুম কাৰ্বিংলং আর লোকে লাসন তোবার খেনো কে কালাংলো ফ্রাংপেন্তা সে নন ইলিতুম দাক বাইক le heno pusitame tobar ke heno pena jok ha plans an ki ponji ake siksak do lapen nilitum sitame methang amuni de tumfan ke cherap lo mate isawar sai ki pilo je anso se alang litum tame ake joy ke long je phan lapen nilisitame un anabang ke dak ke bor ipon dolo se sonda faksi non obegi mitum same nililong jong si nang cherap dun je ning hang do pote lap nilike welcome lo se nilitum non helang cheklo jonta avechonang bangso agresikuli se anso se nilitum aphan donra batum nakshirabdun pate nilitum da sabso nilitum same kereng warsai sitalong pola pen rara tum made ei longri tum da hawar tum sitame isi ake joy longpon po usi matha chorolo আজিৰ বাতৰি ইমানে ষ্টুডিঅৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া